এতিয়া পুৰণা ছাতি আছিল এনেকৈ থৈ দিছোঁ মন্দিৰটো। আজি অলপ ভাল লাগিছে, মন্দিৰটো চাফা হৈছে আৰু এইবোৰ ধুই দিলোঁ আজি, পূৰা বালাৰে মাজি দিছোঁ, বালা দি। মই বৰ্ণালী, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন তেনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই দেখিব আৰু শেষত কমেণ্ট কৰি নিশ্চয় জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু নতুনসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। আৰু ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিন্তু ভালদৰে মোৰ কথা পতা হোৱা নাই আপোনালোকৰ লগত, কাৰণ আজি হাজবেণ্ড গুৱাহাটীলৈ গ'ল তেওঁৰ অফিচৰ কামত, আৰু সেইকাৰণে দৌৰাদৌৰিকৈ ৰুটি বনাই চাহ কৰি দিলোঁ। আৰু এতিয়া মই আজৰি হৈছোঁ কামৰ পৰা, আৰু বহুত কাপোৰ আছিল ধুবলৈ, আৰু বৃহস্পতিবাৰে আমাৰ বিষ্ণু পূজা, সেইকাৰণে কাপোৰ ধুবলগীয়া আছিল, আৰু বৰষুণ এইকেইদিন সেইকাৰণে বহুত কাপোৰ জমা হৈছিল। আজি গোটেইখিনি ধুলোঁ আৰু এতিয়াহে আহিছোঁ। মই গা পা ধুই আজৰি হ'লোঁ, আৰু এতিয়া ভাবিলোঁ যে আপোনালোকক মই এটা ফটো দেখুৱাওঁ, মোৰ বহুত আগৰ ফটো, আৰু যিহেতু মোৰ ফটোটো এতিয়া বেয়া হৈ যাইছে, সেইকাৰণে এতিয়া দেখুৱালে আপোনালোকক ফটোটো মোৰ ইউটিউবত সাঁচি ৰ'ব, সেইকাৰণে বলকচোন ফটোটো। আৰু এইটো এটা বহুত পুৰণা ফটো, যেতিয়া মই 9ত পঢ়িছিলোঁ, নাম ৰেজিষ্টাৰ কৰোঁতে মই ফটোটো উঠিছিলোঁ, আৰু এই ফটোটো পৰহি মই পালোঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোককো দেখুৱাওঁ। মোৰ ইউটিউবত ৰৈ যাব ফটোটো, আৰু ফটোটো বেয়া হৈ আহিছে। এতিয়া মই ভাত খাওঁ, আৰু ঋষিক ভাতকেইটা খুৱাই লওঁ, সেইকাৰণে মই এতিয়া খাওঁ। আৰু আজি বেলেগ একো বনোৱা নাই, কালি ৰাতিৰ মাংস আছে, আৰু অলপ মই চজিনা বনাইছোঁ বেহৰেৰে, আৰু তেতিয়াহ'লে মই ভাতটো খাই লওঁ। আপোনালোকে ভিডিঅ'টো কৰিছে, মই বেহৰেৰে বনাইছিলোঁ, আৰু এইফালে ভাত আৰু মাংস। এতিয়া মই ভাতটো খাই লওঁ। হাই এভৰিৱান, বহুত সময়ৰ মূৰত আপোনালোকক লগ পাইছোঁ। এতিয়া আবেলি 5:30মান হ'ল, আৰু বহুত দিনৰ পৰা ভাবিছোঁ যে আপোনালোকক মই এটা মোৰ গিফ্ট শ্বেয়াৰ কৰিম, আপোনালোকক দেখুৱাম। যিহেতু মই চবখিনি কাপোৰ ল'লে বা কিবা এটা সৰু বস্তু ল'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ যে এইটো শ্বেয়াৰ কৰোঁ। আৰু আমাৰ এনিভাৰ্চেৰী আহিছে, সেইকাৰণে হাজবেণ্ডে মোক আগতীয়াকৈ গিফ্ট দিছে, আৰু গিফ্ট দিয়াত দেৰি হ'ল, মোৰ অসুখ হোৱাৰ কাৰণে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু এতিয়া মোৰ ভাল হ'ল যেতিয়া, সেইকাৰণে ভাবিলোঁ যে আপোনালোকক মোৰ গিফ্টটো শ্বেয়াৰ কৰোঁ। আৰু বহুত আগতীয়াকৈ দি দিছে, কাৰণ এটা বিশেষ কাম আছে, সেইকাৰণে গিফ্ট আগতে দি দিছে। আৰু বিশেষ কামটো এতিয়া আপোনালোকক নকওঁ, দুদিনমান গ'লে আপোনালোকে নিশ্চয় গম পাব ব্লগত দেখিলে, কিয় ইমান সোনকালে গিফ্ট দিলে লাগে, আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মই গৈছিলোঁ, যোৱাতে মোক ল'ব দিছে, আৰু এইটো কিন্তু তেওঁৰ পচন্দ, ময়ো লগত গৈছিলোঁ। আৰু এইটো হৈছে লং ফ্ৰকটো, ইয়াত এনেদৰে ডিজাইন দিছে, আৰু ইয়াৰ হৈছে দাম, ভিতৰেৰে ফিট কৰা আছে, সেইফালে এনেদৰে, আৰু বহুত অহল বহল হয় লং ফ্ৰকটো, মোৰ বহুত ভাল লাগিছে। আৰু হাতত এনেদৰে ডিজাইন আছে, আৰু ৰাতি ৰঙা দেখি আৰু দিনত এইটো কফি কালাৰ দেখি দুটা কালাৰ উঠে। আৰু এইটো আপোনালোকক মই পিন্ধি দেখুৱাম ভালদৰে, আপোনালোকে দেখা পাব। আৰু এইযোৰ মোক কাণফুলি দিছে, কাণফুলিযোৰ দিছে এইযোৰ, এয়া কাণফুলি এইযোৰ, আপোনালোকক এক পাত খুলি দেখুৱাইছোঁ। এয়া কাণফুলি। এইফালে আমাৰ ঋষি আহি গ'ল, ঋষি আমনি কৰিছে, আজি পাপাক নাই যে, পাপাক লাগে। কাণফুলি আৰু লং ফ্ৰকটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আমাৰ ঋষি আমনি কৰিছে, পাপাক নাই যে, সেইকাৰণে ন ঋষি, পাপাক লৈ মনত পৰিছোঁ ন, পাপাক লৈ মনত পৰিছোঁ ন, কৈ দিয়া কলি যা, মনত পৰিছে মই কলি যাৰ ন,
আজি দিনত একবাৰো দেখা নাই ৰাতিপুৱা যাওঁতে দেখিছে তাৰপিছত দেখা নাই যে সেইকাৰণে সি আমনি কৰিছে পাপাক লাগে আৰু হাজবেণ্ড আহি পাব হাজো পাৰ হৈছে আৰু বেছি সময় নাই অলপ পাছত আহি পাব নৰিছি আৰু পাপাক তুমি কি আনিবা কৈছা কৈ দিয়াচোন তুমি আনা মই আনিব লাগিব ৱাৰেছ পাপাই কি আনিব লাগিব কৈ দিয়া পাপা আনি আপাৱালা হয় নেকি ৱাৰেছ আনিব আৰু কি আনিব মেংগো আনি মেংগো আনিব আৰু কি আনিব কৈ দিয়া মাটা আনি ৱাৰেছ আৰু কি আনিব